মাজাৰ সম্পূৰ্ণ ইয়াৰ পৰা মাজাৰ চৰিবলৈ তাৰমানে ওখ যাম বুলি ওলাইছোঁ। এইখন মাজাৰতে যাম। ইয়াতে এই মাজাৰটো একেবাৰে আগ্ৰা তাজমহলৰ আৰ্হিতে সজোৱা হৈছে। মিনি তাজমহল বুলি ক'ব পাৰি। গুৱাহাটীৰ সিজুবাৰীত অৱস্থিত খানকাহ নামৰ ঠাইত আল মুৰ্তাজা তাৰমানে মৰহুম মুৰ্তাজা মাজাৰ শ্বৰীফ এইটো তাতে কবৰস্থান আছে। সেয়া আমি ওলালোঁ যাত্ৰা কৰিলোঁ এই মাজাৰলৈ। চাওঁ মাজাৰ শ্বৰীফত কি আছে। বাপৰে ৰাস্তাত ইমান ক্লিন পৰিষ্কাৰ চাফা ৰাস্তা ঘাট। সিজুবাৰীৰ ৰাস্তা ঘাট ইমান পৰিষ্কাৰ। এই ছাইডটো পৰিষ্কাৰ। চহৰৰ এই বজাৰ ৰাস্তাৰ দুই কাষেদি বজাৰ চব্জি দোকান গাড়ী মটৰ ইমান ভিৰ যাতায়াতৰ বহুত ভিৰ। পৰিষ্কাৰ চব্জি মূলা ইমান ধুনীয়া লাগিছে। গাজৰ বিলাহী চব্জি বেঙেনা ফুলকবি মাছ ইফালে আকৌ মাছৰ বজাৰ ৰাস্তাৰ কাষতে বজাৰ ঠাই নাই ইয়াত। কচ পাংখাজ বুলি যে কয় এইটো একেবাৰে কাষেদি ৰাস্তা গৈছে। এতিয়া চাইডে অলপ চলপ দোকান চোকান দিছে। খোলা দোকান এইবিলাক বহা দোকানবিলাক বাহিৰত পিছুৱাই দিয়া হৈছে। ৰাস্তা ঘাট কিন্তু পৰিষ্কাৰ এইটোৱে ভাল লাগিছে। গুৱাহাটী লেতেৰা হ'লেও কিছুমান ঠাইতহে লেতেৰা কিন্তু বেছিভাগ ঠাই বৰ্তমান পৰিষ্কাৰ হৈছে। জিলাপিৰ দোকান এই আহি পালোৱে এয়া পালোঁ মাজাৰ শ্বৰীফৰ গেটটোৰ ভিতৰত সোমালোঁ। এইয়া তাজমহল বাহ বঢ়িয়া লাগিছে। মানুহে কোৱাটো মই ভবাই নাছিলোঁ যে তাজমহল এক ছেম আগ্ৰা তাজমহলৰ নিচিনাই মিনি তাজমহল। ইমান ওখকৈ বনাইছে ভালেই ওখ। সন্ধিয়াৰ আগৰ সেই মুহূৰ্তত অলপ দূৰৰ পৰা ভাল হ'ব। বেছি চাফা হোৱা নাই। দূৰৰ পৰা সন্ধিয়াৰ আগমুহূৰ্তত ওচৰৰ পৰা একেবাৰে কভাৰ নকৰে। বেছি ভাল কেমেৰাত স্পষ্ট নাহে। অলপ তাৰমানে দিনটো অলপ সেমেকা নিয়ৰৰ দৰে মাজে সময়ে কিন্তু অলপ ছাঁৰ মাজতহে হেৰি বগা আকাশো বগা বেছি ওপৰতো আকাশৰ বগাৰ মাজত বগা তাজমহল তাৰমানে কেমেৰাত একেবাৰে হেৰি হয় মিলি যাক দেখা নাযায়। এই এতিয়াহে দেখা গৈছে তাজমহল। ভিতৰত সোমাই চাব লাগিব। ভিতৰত সোমাব পাৰি সুধি লৈছিলোঁ সোমাব পাৰি বুলি কৈছে। তাতে দুটা কবৰ আছে। চাওঁ ভিতৰত ইয়াত দৰ্জা ভিতৰত সোমোৱা দৰ্জা মানুহ আছে দেখোন ভিতৰত। ভিতৰত মানুহ ফটো উঠি আছে। বহুত মানুহ আহি থাকে ইয়াতে। এয়া কবৰ দুটা দেখা পাব আপোনালোকে। দুটা কবৰ ইয়াতে দুটা কবৰ ঘূৰি আছো। আল হজৰত মুৰ্তাজা আলীৰ এইটো মাজাৰ। বছৰে উৰুছ হয়। বছৰে ইয়াত উৰুছ পাতে।
হাদিছ কোৰাণৰ বয়ান কৰে, আলোচনা কৰে, ডাঙৰ তাৰমানে জলসা হয় ইয়াতে। এয়া ফিল্ডত বহুত মানুহ, এইবিলাক উঠাই লওঁ ইয়াতে। ইয়াতে বহুত ওখ ঠাই, এই ওখ ঠাইতহে আৰু ওখকে এই তাজমহল সাজিছে। সম্পূৰ্ণ ইয়াৰ পৰা আলী মুৰ্তজাৰ এইয়া হা তোমাৰ নাম কি? তোমাৰ নাম কি? পীৰৰ স্মৃতিত সাজিছে। চাওঁ মইনাসকল কি কয়। ৰুকসানা, তোমালোকে এই তাজমহল চাব আহিছা? এইটো অৰিজিনেল তাজমহল নহয়। অঁ নহয়, তাৰ আৰ্হিতহে বনাইছে। এইটো গুৱাহাটীত না, বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে না চাব। অঁ ভাল লাগে না? অঁ ভাল লাগে, ঠিক আছে। এতিয়া ঘৰলৈ যাবা না? অঁ মই চালোঁ আৰু ধুনীয়া লাগিছে।